আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে আজি যেটো পৰিৱেশ হৈ আছে মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউজন হৈ পেলাই সেইফালে কথা লৈ পেলাই যেটো হুলস্থুল পৰিৱেশ নমস্কাৰ কোকৰাঝাৰত যে মানুহ হত্যা কৰিছিল আদিবাসীবিলাকে বড়ো মানুহক হত্যা কৰা হৈছিল মানে কাৰণটো কি আছিল যে আমি মানুহৰ লগত যে মানুহ হাই কাইজা কৰিব বা এনেকুৱা কাইজা পেচাল কৰি কাকবা হত্যা কৰিব এইবিলাক কিবা ভাল হৈছে নেকি কামটো এইবিলাকতো কোনো ভাল হোৱা নাই বড়ো মানুহক হত্যা কৰিছে কাৰবা আদিবাসী মানুহক ঘৰটো জুই জ্বলাই দিছে বড়ো মানুহৰ ঘৰ জুই জ্বলাই দিছে শান্তি নাই মানে একদম বড়োও শান্তি নাই আদিবাসীও শান্তি নাই কিবা ভাল নাই এইবিলাক কাম কোনো ভাল নহয় মিলি জুলি থাকিব লাগে এইবিলাক কাম সকলোৱে মানুহ আজি আছে কালি নাই এনে হ'লেও মানুহ আজি এদিন হ'লেও মৃত্যু হ'বই সেইকাৰণে অলপ মিলি জুলি থাকি ভাল লাগিব এইবিলাক কাইজা পেচাল কৰি কোনোবা সৰু ল'ৰাৰ মানে দেউতাকক হত্যা কৰিছে কাকবা তিৰি মানুহক হত্যা কৰিছে কাৰোবাক ঘৰ জ্বলাই দিছে এইবিলাক কিবা ভাল কাম নেকি এইবিলাকতো ভাল কাম হোৱা নাই মই ভাবোঁ এনেকুৱা হাই কাইজা পেচাল কৰি থাকিলে আমাৰ সংসাৰত ভাল নহ'ব না আদিবাসী ভাল হ'ব না বড়ো মানুহে ভাল হ'ব এইবিলাক কাৰণে আমি আমাৰ অসমৰ বা আমাৰ এই আসামৰ মানুহবিলাকক বেলেগৰ কাণ্ট্ৰিৰ মানুহে কয় অসমৰ মানুহবিলাকে বহুত পাগল এইবিলাক কথা আমি কয় কিয়নো আমি হাই কাইজা পেচাল আমি অসমৰ মানুহে কৰি থাকিলে কি হ'ব বেলেগ কাণ্ট্ৰিৰ মানুহে আমাক হাঁহিব সেইকাৰণে কৈছোঁ কাকবা বড়ো মানুহক হত্যা কৰা কাকবা ঘৰ জ্বলাই দিয়া এইবিলাক কাম কৰি লাভ নাই সকলোৱে মিলি জুলি থাকিব লাগে এইটোৱে কৰিছোঁ আৰু আমাৰ অসমৰ বা BTCৰ চৰকাৰেও কৈছে যে এইবিলাক কাম কৰাটো ভাল নহয় মিলি জুলি থাকিব লাগে মই কালি এটা ভিডিঅ' বনাই দিছোঁ মিলি জুলি থাকিব লাগে মানে হাই কাইজাটো মই বেছিকৈ দেখি আছোঁ সেইকাৰণে মই আপডেটটো হিচাপে দি দিলোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব যে আমাৰ বড়োসকলৰ বা BTC সকলৰ মানুহে কি ক'লে আৰু আদিবাসীসকলে কি ক'লে আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাব আৰু এই কাইজা কৰাত কি আছে এইবিলাক আপোনালোকে কমেণ্ট কৰি জনাবচোন এই হত্যা কৰাৰ কাৰণ কি আছিল মানে বড়ো মানুহক যে হত্যা কৰিছে এইবিলাক কাৰণটো কি আছিল আৰু ঘৰ চৰ জ্বলাই দিছে বোলে কাকবা আদিবাসীৰ জ্বলাই দিছে কাৰোবা বড়ো মানুহক জ্বলাই দিছে এইটো মই ভাল লগা নাই দেই মানে সকলোৱে মানুহ সকলো পাথৰ জীৱন লৈ এই পৃথিৱীত অহা নাই আজি আছে কালি নাই আজি ভাল মই কথা পাতি আছোঁ আপোনালোকৰ মাজত মই কালি মৃত্যু হ'ব পাৰে এইটো কোনো ক'ব নোৱাৰে সেইকাৰণে মানুহবিলাক অলপ মিলি জুলি থাকিব লাগে অলপ শিকিব লাগে ঠিক আছে চাই লোৱা মোৰ ভিডিঅ' বনোৱাত আপোনালোকে কোনো মোক যে কিবা হেড কৰা এইবিলাক নক'বা আপোনালোকে কমেণ্ট কৰি জনাব দেই কিন্তু মই কালি ভিডিঅ' এটা বনাইছোঁ সকলোৱে মোক মৰম দিছে বা আপুনি সুন্দৰকৈ কথা কৈছে দাদা বুলি আপোনালোকে মোৰ কমেণ্টত জনাই দিছে ধন্যবাদ মই কাকোৰ লৈ বা আদিবাসীৰ কাৰণে বা বড়োৰ কাৰণে মই এগেইনষ্টৰ কাৰণে ভিডিঅ' বনোৱা নাই মই খালি এই যুদ্ধত ষ্টপ হৈ থাকিবলৈ ভিডিঅ' বনাইছোঁ ঠিক আছে এতিয়া মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মিলি জুলি থাকে সকলোৱে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছা ঠিক আছে আদিবাসী বুলিও কমেণ্ট কৰক আৰু বড়োসকল সকলো মানুহ সকলো জাতিৰে কমেণ্ট কৰিব ঠিক আছে ভিডিঅ' চাই লোৱা আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে আজি যেটো পৰিৱেশ হৈ আছে মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউজন হৈ পেলাই সেইফালে কথা লৈ পেলাই যেটো হুলস্থুল পৰিৱেশ এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজে হওক যাতে নিজৰ জাগাত ভালকৈ থাকে কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে আইন আছে যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব নিশ্চয় ল'ব আমি যিমান দূৰ জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয় যি হৈছে আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে তাৰ কাৰণে মই সকলো শ্ৰেণী ৰাইজক আদিবাসী হওক বা আমাৰ বড়ো সমাজে হওক
সকলোৱে মিলি পেলাই থকাটো আমি বিচাৰোঁ। আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক, যি হৈছে নিজৰ জাগাত যাতে থাকে। আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ, যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ, যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে। আজি যিটো পৰিৱেশ হৈ আছে, মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউশ্যন হৈ পেলাই সেইফালে কথা লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ, এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজেই হওক যাতে নিজৰ জাগাত ভালকৈ থাকে, কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে। আইন আছে, যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব, নিশ্চয় ল'ব। আমি যিমান দূৰ জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ, মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয়। যি হৈছে আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক, আদিবাসী হওক বা আমাৰ বড়ো সমাজেই হওক, সকলোৱে মিলি পেলাই থাকক। আজি হয় আমি যিটো যোৱাকালি ঘটনা ঘটিল আমাৰ কোকৰাঝাৰ অন্তৰ্গত কাৰিগাঁৱত, আজি আমি আমাৰ এটা টিম আৰু আমাৰ টিমে তাতে গৈ আৰু তাতেৰ পৰা কথাবিলাক কালেক্ট কৰি আমি এতিয়া গম পাইছোঁ যোৱাকালিৰ পৰিস্থিতিটো কেনেকুৱা হৈছিল, ঘটনাটো কেনেকুৱা হৈছিল। আমি আজি গম পাইছোঁ এই ঘটনাটো এনেধৰণৰ হৈছিল। যোৱাকালি ৰাতি প্ৰায় সন্ধিয়া 8টা মান বজাত এজন লোকৰ ঘৰৰ পৰা এটা গৰু চুৰি হৈছিল। আৰু গৰু চুৰি হোৱাৰ পিছত তেওঁলোকৰ ঘৰত হোৱা দোৱা লাগিল আৰু স্থানীয় ৰাইজে গম পায়। তেওঁলোকে চোৰক ধৰিবলৈ ওলাই আহিল ৰাস্তাত। তো সেইখিনি সময়তে কিছু সংখ্যক আমাৰ তাৰে আদিবাসী ৰাইজে এই লুংচুঙৰ পৰা অহা ৰাস্তাত তাতে আছিল। সেইখিনি সময়ত এটা স্কৰপিঅ' বাহন এখন আহিল আৰু স্কৰপিঅ' বাহনখন 3জন যুৱকে ৰখাব চেষ্টা কৰিছিল, ছিগনেল দিছিল, কিন্তু সেই স্কৰপিঅ' বাহনখনে নৰখাই তেওঁলোকক মানে এক্সিডেণ্ট কৰি পলায়ন কৰিব খুজিছিল। কিন্তু সেইখিনি সময়তে ৰাইজে হোৱা দোৱাত মানে সেই স্কৰপিঅ' বাহনখনৰ ওপৰত শিলগুটি নিক্ষেপ কৰি গাড়ীৰ ষ্টাৰিং ফেইল হয়, গাড়ীখন খালত পৰিল। সেইখিনি সময়তে তাতে মানুহবিলাক জমা হয়, মানে এটা তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হয় আৰু তৰ্কাতৰ্কি হয়, মাৰপিট হয়। তাতে এজন লোকৰ মৃত্যু হৈছে বুলি যিটো আমি দেখিছোঁ বা নিউজত গম পাইছোঁ, তেনেকুৱা হৈছে। আৰু কিছুমান মানুহে তাৰ পৰা মানে তেওঁলোকক হস্পিটাললৈ প্ৰেৰণ কৰা হয়। তো যিটো দেখিছোঁ তাৰমানে যিটো স্কৰপিঅ' বাহনখন চাগে সেইখিনি সময়ত ৰাখিলে তেনেকুৱা ঘটনাটো নহ'লহেঁতেন। কিন্তু দুখৰ বিষয় আৰু দুৰ্ভাগ্যজনক কথা এইটোৱে, যিটো যোৱাকালিৰ ঘটনা ঘটিল, আইন হাতত তুলি ল'ব নালাগিছিলে। খুবেই এটা মানে ধিক্কাৰ জনাইছোঁ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা। আৰু এইটোৱে আমাৰ এটা দাবী জিলা প্ৰশাসন তথা আমাৰ কোকৰাঝাৰ আৰক্ষী প্ৰশাসনলৈ, যিকেইজনে এই ক্ষেত্ৰত মানে ভুল কৰিছে বা তেওঁলোকৰ দোষ কৰিছে, তেওঁলোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ভুক্তভোগী পৰিয়ালক যেন ইহঁতেও ন্যায় পায়। আৰু আমি আজি ছ'চিয়েল মিডিয়াত দেখি আছোঁ যিটো পৰিস্থিতি আজি মানে তাতে সৃষ্টি হৈছে, যিটো প্ৰতিবাদকাৰীসকলে ওলাই আহিছে, তেওঁলোকে দাবী কৰি আছে। কিন্তু যিটো দেখি আছোঁ মানে ঘৰ জ্বলোৱা, ৰাজহুৱা সম্পত্তি যিটো নষ্ট কৰা, তেনেকুৱা হ'ব নালাগে একচুৱেলি, আৰু হ'বও নালাগে। আৰু আমাৰ BTC চৰকাৰ তথা অসম চৰকাৰ এইটোকে আহ্বান জনাওঁ, এই বস্তুটোক যেন শীঘ্ৰেই অতি সোনকালে পৰিস্থিতিটো নিয়ন্ত্ৰণ আনিব পাৰে
যেন পুনৰ যেন পৰিস্থিতিটো ডাঙৰ এটা মানে ৰূপ নলয়, সেই প্ৰতি আমাৰ এটা আহ্বান যে শীঘ্ৰে এইখিনি সময়ত পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি যাম।